ছাবস্ক্ৰাইব কৰক আছামিজ অল ইন ওৱান চেনেল আৰু দবাওক কাষত থকা ঘণ্টা বুটাম। টেকন'লজি এণ্টাৰটেইনমেণ্ট সকলো ধৰণৰ ভিডিঅ' অসমীয়াত চাবৰ কাৰণে। নমস্কাৰ বন্ধুসকল, মোৰ নাম অবিনাশ। মোৰ চেনেল আছামিজ অল ইন ওৱানলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আপুনি অসমত থাকি কেনেকৈ আধাৰ কাৰ্ড বনাব পাৰে। বন্ধুসকল, আমি কিছুদিনৰ পৰা দেখি আছোঁ যে আধাৰ কাৰ্ডৰ প্ৰয়োজনীয় দিনে দিনে বাঢ়ি আহিছে। সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ড প্ৰয়োজন, কিন্তু কৰিব কি, আমাৰ অসমত বৰ্তমান চৰকাৰে পাৰ্মানেণ্টলি আধাৰ এনৰোলমেণ্ট চেণ্টাৰ দিয়া নাই। কিন্তু মই আপোনাক আজি দেখুৱাম বৰ্তমান পাৰ্মানেণ্টলি আধাৰ চেণ্টাৰ নোহোৱাকৈ আপুনি কেনেকৈ আধাৰ কাৰ্ড উলিয়াব পাৰিব। ঠিক আছে বন্ধুসকল, তাৰ কাৰণে মই আপোনাক ভিডিঅ'ৰ তলতে এটা লিংক দিম। এই লিংকটো ক্লিক কৰি আপুনি আপোনাৰ ওচৰত থকা আধাৰ এনৰোলমেণ্ট চেণ্টাৰ চাৰ্চ কৰিব পাৰিব। ঠিক আছে, তেতিয়াহ'লে আমি ডেমো চাওঁ কেনেকৈ আপুনি আধাৰ চেণ্টাৰ অনলাইনত বিচাৰিব পাৰিব। আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা আজিকালি ইমানেই বাঢ়িব ধৰিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টোক বেলেগক চাবৰ বাবে সুযোগ দি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে ব'লক আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আপুনি আপোনাৰ ওচৰত থকা আধাৰৰ চেণ্টাৰ চাৰ্চ কৰিবলৈ আপুনি এটা ৱেবছাইট যাব লাগিব, যাৰ লিংক মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। আপুনি তাত ক্লিক কৰিব পাৰে, নাইবা তাৰ পৰা লিংকটো কপি কৰি আপোনাৰ ব্ৰাউজাৰত পেষ্ট কৰি দিব পাৰে। ঠিক আছে, আপুনি কম্পিউটাৰতো যাব পাৰে, মোবাইলতো যাব পাৰে। মই মোবাইলত গুগল ক্ৰম খুলিছোঁ আৰু যিটো ৱেবছাইট, যিটো UIDAI মানে আধাৰৰ অফিচিয়েল ৱেবছাইট হয়, এইটো তাৰ লিংক হয়। মই এইটো পেষ্ট কৰি দিছোঁ, আপোনালোকেও পেষ্ট কৰি ল'ব পাৰে, নাইবা মোৰ ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাত ক্লিক কৰি দিলেও হ'ব। এইটো এনেকৈ খুলিব, তেতিয়া আপোনাৰ আধাৰৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো খোল খাই যাব, ভাৰত চৰকাৰৰ এইটো। ঠিক আছে, আপুনি এতিয়া আপোনাৰ ওচৰত থকা এনৰোলমেণ্ট চেণ্টাৰ চাৰ্চ কৰিব পাৰিব। ঠিক আছে, ইয়াত বহুত অপশ্যন আছে। আপুনি ষ্টেট ৱাইজ কৰিব পাৰে, পিনক'ড কৰিব পাৰে, পিনক'ড দি। ঠিক আছে, এতিয়া মই ধৰক ষ্টেট ৱাইজ কৰিম। ঠিক আছে বন্ধুসকল, ষ্টেট ছিলেক্ট কৰিব। মই কৰিলোঁ আছাম। ঠিক আছে, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব আহিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিবলৈ আপোনাৰ আহিব, কিন্তু মই আপোনাৰ এক্সাম্পল হিচাপে ডিব্ৰুগড় ক্লিক কৰিছোঁ। ঠিক আছে বন্ধুসকল, তাৰপিছত আহিব আপোনাৰ চাব ডিষ্ট্ৰিক্ট ডিব্ৰুগড় ৱেষ্ট, নাহৰকটীয়া, টেঙাখাত। মই ডিব্ৰুগড় ৱেষ্ট ছিলেক্ট কৰিছোঁ। ঠিক আছে বন্ধুসকল, তাৰপিছতে ভিলেজ টাউন চিটি VTC, এইটো ডিব্ৰুগড় ৱেষ্ট। তাৰপিছতে আপোনাৰ ৰবট ভেৰিফিকেশ্যন আহিব বন্ধুসকল। ৰবট ভেৰিফিকেশ্যন মানে আপোনাৰ এটা টেক্সট আহিব, তাত যিদৰে লিখা আছে আপুনি সেইদৰে লিখিব লাগিব। একেই যে আহিব সেইটো কথা নহয়। এতিয়া আছে CXRB9, আপোনাৰ সেইটো বেলেগ বেলেগ আহিব। জাষ্ট ৰবটে কৰিছে নি তাৰ এটা ভেৰিফিকেশ্যন ওলায় যে আপুনি ৰবট নহয়, তাৰ প্ৰুফটো দিব। ঠিক আছে, এইটো মই অ'কে কৰিলোঁ, তাৰপিছত চাৰ্চ কৰিলোঁ বন্ধুসকল। ঠিক আছে, এতিয়া আপোনাৰ আগত আহি গ'ল ডিব্ৰুগড়, মই ছিলেক্ট কৰিছিলোঁ। এতিয়া ৰেজিষ্টাৰ্ড নেম এলাহাবাদ বেংক, এজেঞ্চি নেম ডাউইন ছ'চাইটি, চেণ্টাৰ চামাৰী এলাহাবাদ বেংক, HS ৰোড ডিব্ৰুগড় ৱেষ্ট ডিব্ৰুগড়, পিনক'ড ইমান, আৰু যিজনক আপুনি কণ্টেক্ট কৰিব লাগিব, যি মানে আপোনাক এই আধাৰৰ ক্ষেত্ৰত সহায় কৰিব, মৃণাল কুমাৰ ঘোষ, এলাহাবাদ বেংক ডিব্ৰুগড়ত আছে আপোনাৰ, এইটো এড্ৰেছ হ'ল। ঠিক আছে, এইটো পাৰ্মানেণ্ট। আপুনি তেনেকৈ অন্য ৰাজ্যও ছিলেক্ট কৰিব পাৰে। আপোনাৰ নিজৰ ৰাজ্যখন ছিলেক্ট কৰিব, আপোনাৰ নিজৰ চিটিখন ছিলেক্ট কৰিব পাৰে। ঠিক আছে বন্ধুসকল, মই ডিব্ৰুগড় কৰিছিলোঁ, আকৌ আপুনি নগাঁও ছিলেক্ট কৰি দেখুৱাইছোঁ আপোনালোকক। নগাঁও ছিলেক্ট কৰিলোঁ। ঠিক আছে, তেনেকৈ আপুনি আপোনাৰ নিজৰ এৰিয়া ছিলেক্ট কৰি আপোনাৰ ওচৰত থকা নিকটতম যিটো আধাৰ এনৰোলমেণ্ট চেণ্টাৰ হয় সেইটো বিচাৰিব পাৰিব। ঠিক আছে, ঠিক তেনেদৰে আমি নগাঁও ছিলেক্ট কৰিছিলোঁ। বেংক অফ বৰোদা, ঠিক আছে, বেংক অফ অল্ড AT ৰোড নগাঁও, খুটিয়া। ঠিক আছে, এইটো শশাংক ফটকিৰি। ঠিক আছে বন্ধুসকল, মই ভাবোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা যথেষ্ট সহায় হ'ল। আজিকালি আধাৰ কাৰ্ড বহুত কাৰণত প্ৰয়োজন হয়, কিন্তু আমাৰ ওচৰত নাথাকে। এইটো এটা এনৰোলমেণ্ট চেণ্টাৰ। ঠিক আছে, বেংক আৰু পোষ্ট অফিচৰ এনৰোলমেণ্ট চেণ্টাৰ। পিছত লাহে লাহে আৰু এনৰোলমেণ্ট চেণ্টাৰ আহিব, কিন্তু প্ৰথমতে অসমত এতিয়া লঞ্চ কৰা হৈছে এনেকৈ বেংকত। কিছু ডিষ্ট্ৰিক্টত হোৱাই নাই, কিছু ডিষ্ট্ৰিক্টত হৈছে। ঠিক আছে, চ' আপুনি এনেকৈ আপোনাৰ ছিলেক্ট কৰিব পাৰে, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি আৰু আপোনাৰ ওচৰত থকা এনৰোলমেণ্ট চেণ্টাৰটো আপুনি হেৰি কৰিব পাৰে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট লাভ হ'ল। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ছাবস্ক্ৰাইবটো সম্পূৰ্ণ বিনামূলীয়া। তলতে থকা ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰিব, আৰু তেতিয়া মই আপোনালোকলৈ সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম, আপোনালোকে চাব পাৰিব। ঠিক আছে, ধন্যবাদ, আজিলৈ ইমানতে।